Hi, hello বন্ধুসকল, welcome to my YouTube channel. Kakal pani, ban pani, ekla sok ban pani, ekla sok, cuman pani. Sabanon. Ban pani. Utha badim na. Aku bisa pani itu. Pani itu. Ha. গোটে পানীয়ে আমি এৰাক লগি যাম এৰাক লগি আৰু বেছি পানী বুলি শুনছো আমি এটা ভয় আহিছে আমাৰ কেনেকৈ যাম এৰা ডুবছি বুলি শুনছো আমি এই কাৰণে আমি অলপ ভয় আহিছে কেনেকৈ যাম এতিয়া ঘৰ কেনেকৈ লওঁ নলবাৰীত কেনে পানী আছে না নলবাৰীতো পানী সত্যি নলবাৰী টাউন চাউন যোৱা পানী পানীটো উত্তৰ পৰা দক্ষিণক লগি নামি আহি আছে এনেকুৱা Hadi ভালকে উঠা। ভটিক আহে দা বঢ়িয়া। দা হা 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 চাই থাকক বন্ধুসকল, চাই থাকক। 2004তো বহুত ডাঙৰ বানপানী হৈছিল, কিন্তু 2004ত কৰি এইবাৰ মানে 2022ত বহুত বেছি ডাঙৰ পানী হৈছে মানে এইগিলাখান জেগা তল যাৱাই নাছিল। কিন্তু কি ক'ব, এই 2022ত এইবাৰ যোৱাকালি ৰাতিৰ ভিতৰত এইবোৰ চব
তলত পৰি গৈছে চাওক এইবোৰ চাই থাকক হাও এই মানুহটো কহাই যায়ে এই মানুহটো কিতাপ হাঁহে নি বৰষুণে ঐ মাছ মাৰি মাৰি কেনে পানীয়ে পানী পানী লাইফত ভাত চাওকচোন ভাত চাওক লৈ আছে মানুহ এই ভাত চাওক আই ওই 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 গেছি দে পরীক্ষান বাপ্পা ওই কাকড়া তুই চিনতে জাগাই না প্লাক বাপ্পা ওই আইসু চাৰিত মানে কি আপোনাৰ মানে কি দুখন ডুবাই নাছিল এইবাৰ আপোনালোকে চাওক মানে কি গোটেইখিনি মানে কি 2022ত আপোনাৰ মানে গোটেই ডুবি গৈছে আপোনালোকে এইফালে চাওক এইফালে চাওক ফালৰ পৰা আপোনাৰ গোটেইখিনি মানে কি এইটো ৰাস্তা আছিল এই ৰাস্তাটোৰ এইখিনি গোটেই মানে কি ভাঙি কিনে ওপৰেদি পানী যাই আছে আৰু এইফালে চাওক এই ঘৰ চব পানীৰ তলত দেখিছে চাই থাকক লাহে লাহে চাই থাকক চব দেখাই আছোঁ আপোনালোকক চাই থাকক চব দেখাই আছোঁ কেনেকৈ ভাঙিছে দেখিছে ৰাস্তাটো খাও ই আৰু কি কৰি আছে ঐ কি কৈছা পজ দিছি আইও হাঁহি হৈ ওলাইছে একবাৰ হাঁহিটো মাৰি দিয়া এইফালে চাই পিংকুৰ ফাৰ্মখন ডুবি গ'ল সেইকাৰণে পিংকু সেই তাৰে টেনশ্যনতে এটা ফেল বনাই কিনে যাব আৰু এই দেখছি না ৰাস্তাইদি বাইক আহিব নোৱাৰা হৈ গৈছে মানে কি ৰাস্তাইদি চব পানীয়ে পানী মানে আপোনাৰ চাই থাকক চবফালে চব গাঁৱৰ যিমানখিনি মানে কি মানুহ আছিল চব মানে কি ৰাস্তাত ওলাই আহিছে চব পানী চাবৰ কাৰণে ওলাই আহি আছে আৰু মোক চাওক মই এই পানীৰ মাজত তো বন্ধুসকল লাহে লাহে মই ঘৰত যাওঁ দিয়ক আৰু না কি
তো বন্ধুসকল মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই ধন্যবাদ জয় আই অসম